নমস্কাৰ, আজি আপোনালোকলৈ চিকেনৰ এটা ৰেচিপি আগবঢ়াম। প্ৰথমতে চিকেনখিনি তেলত ভাজি ল'ব। মছলা দিব, তাতে আপোনালোকে জিৰা গুড়ি, ধনিয়া গুড়ি, মিট মছলা আৰু অলপমান জলকীয়া দিব। ইয়াৰ পিছত কাটি লোৱা পিঁয়াজ, নহৰু, আদা আৰু বিলাহীখিনি তেলত ভাজি ল'ব। পিঁয়াজ, নহৰু, আদা আৰু বিলাহীখিনি আধা ভজা হওঁতেই ইয়াত অলপমান কাজু দি দিব। কাজুখিনিও একেলগে ফ্ৰাই কৰিব। ভাজি লোৱা পিঁয়াজ, আদা, নহৰু, বিলাহী আৰু কাজুখিনিৰ এটা পেষ্ট বনাম আৰু পেষ্ট বনাওঁতে কেইটামান চেৰি দি দিম। ইয়াৰ পিছত পেষ্টটো আপোনালোকে ঘিউত ভাজি ল'ব। ঘিউত ভজাৰ পিছত তাত আপোনালোকে চিকেনখিনি দি দিব। এয়া চিকেনৰ ৰেচিপিটো তৈয়াৰ হৈ গ'ল। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।